নমস্কাৰ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান আছোঁ মোৰ ফাৰ্মৰ ভিতৰত। মই আচলতে কালি আগতে ইনকুবেটৰ এটা যে বনাইছিলোঁ, আপোনালোকক সেইটো ভিডিঅ' মই দিছিলোঁ। ভিডিঅ'টো আপোনালোকে চাইছিলে সকলোৱে। এতিয়া সেইটো বনোৱাৰ পিছত মই আচলতে উমনি দিয়া নাছিলোঁ, কাৰণ ডিম মানে আমাৰ ইয়াত বিচাৰি পাবলৈ বহুত টান। বিচাৰি বাচি যেনে তেনে কালেকশ্যন কৰি নিজেও ডিম গোটাই যেনে 45টা ডিম গোটালোঁ। গোটাই কালি ইয়াত ভৰালোঁ, ভৰাই পেলাই ইয়াত দি থৈছোঁ। চব কেনেকৈ দি থৈছোঁ এইটো এয়া এনেকৈ মই তলত পানী দি দিছোঁ 2টা টেমাত, আৰু 2টা লাইট লগাই দিছোঁ, 2খন ফেন আছে, এনেকৈ দি থৈছোঁ। ডিমকেইটাত মানে কি, মই আচলতে ইউটিউব চাইহে কৰা। ইউটিউবত তেনেকৈ দেখুৱাইছে আপোনাৰ ডিমত চিন দি দিব লাগে, এনেকৈ কিবা দি দিব লাগে, এনেকৈ দি পেলাই লাইট দি দিছোঁ। আৰু টেম্পাৰেচাৰ মিটাৰ লগাই থৈছোঁ। টেম্পাৰেচাৰ মিটাৰটো মেইনটেইনটো এইটো 36, ল'টো 36, তাৰপিছত হাইটো 37.7 এইটোত ছেটিং কৰি থৈছোঁ। অট'মেটিকলি যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যায়, লাহেকৈ অট'মেটিকলি লাইটকেইটা বন্ধ হৈ গুচি যায়। সেইটো কাৰণে দি থৈছোঁ। এতিয়া পোৱালি এনেইতো 21 দিনেই লাগে বুলি কৈছে। 21 দিনৰ পিছতে পোৱালি জগিব। কিমান জগে কি কথা, আৰু মাজে মাজে অলপ মানে হিলাই থাকিব লাগে। সেইটো হিলাই বস্তুটো তাত হওক। আৰু যদি পিছলৈ পোৱালি দৰকাৰ হয় বা হেৰি হয়, তেতিয়া মোক কণ্টেক্ট কৰিব পাৰিব, নিব পাৰিব পোৱালি জগিলে। এতিয়া বৰ্তমান দিছোঁহে, নতুন, ইমান অভিজ্ঞতাও নাই। কিন্তু হ'লেও ইউটিউব চাই ইমানবিলাক কৰিছোঁগৈ। আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগিছে, কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে জনাব। ধন্যবাদ। ইয়াত ডিম পাবলৈ বহুত টান হয়। আমাৰ ইয়াত বিশেষকৈ বান্দৰ বহুত আছে, আৰু মানুহৰ ঘৰত মুৰ্গী তেনেকৈ নাই। 2-এটা আছে, প্ৰায় কিছুমানটো বেমাৰ হৈ প্ৰায় মৰিলেই। এতিয়া যিহেতু বিচাৰি যেনে তেনে আনি পেলাই মানে দিয়াটো দেৰি হৈ গ'ল। আৰু কেনেবাকৈ যদি আপোনালোকক কাৰোবাক পোৱালি দৰকাৰ হয়, মোৰ নিব পাৰিব পিছলৈ জগিলে। আপোনালোকে চাই থাকিব, মই কেতিয়া জগিলে আপোনালোকে দেখাম কিমান জগিলে, কি জগিলে দেখাই থাকিম। ভিডিঅ' চাই থাকিবলৈ আপোনালোকে মোৰ পেজটো চাই থাকিব। আৰু আহিলেও ধন্যবাদ।